কবিতাৰ শিৰোনাম হঠাৎ। হঠাৎ ক্ষুব্ধ হ'ল জ্যোতিকণাবোৰ, বন্দিতা পৃষ্ঠাৰ আজি বন্ধ কোঠাৰ, ধৰণিত দিশহাৰা হ'ল সমস্ত জীৱ জগত। সঁচাকৈয়ে ভক্ষিত হ'লনে কাল ৰক্ষাহৰ গৰাহত? বুজাটো অতিকে কঠিন। জীৱন বাটৰ কাঁইটৰ বেৰে সংগোপনে সৃষ্টি কৰা মনটি মজাগৰে জ্বলাব পাৰিবনে বাৰু শান্তিৰ প্ৰদীপ? আজি পৰিস্থিতিৰ বিষাক্ত বতাহক নেওচি বুজাটো অতিকে কঠিন। অত্যাচাৰ অনাচাৰত বলি হোৱা নিৰ্দোষী জনতাৰ মুখত কেতিয়া বিৰিঙিব হাঁহিৰ জোৱাৰ? সময়ৰ অপব্যৱহাৰত আজি থমকি ৰৈ আছে বাচ্চাই। দুখৰ হুমুনিয়া দুচকুৰ চকুলোৰে বোৱাই উজাগৰি নিশা কটাইছে আজি গৰীব জনতাই। মইতো একোকে বুজা নাই। কিয়? কাৰণ বুজাটো অতিকে কঠিন।